পতি পত্নীৰ কাজিয়া। মই মাৰ ঘৰলৈ গুচি যাওঁ। মোক বাছৰ ভাড়া দিয়া। কিমান লাগে? 240 টকা। এয়া লোৱা। কি 120 টকাহে দিলা দেখোন, আৰু ঘূৰি অহাৰ বাবে? তুমি মানে আকৌ ঘূৰিও আহিবা? মই ভাবিছিলোঁ মাৰ ঘৰত থাকিবা বুলিহে। মাক ঐ নথয় কেলে? 10 বাজি গ'ল এইফালে। পুতেক মা আৰু 10 মিনিট। গোটেই ৰাতি শুই একেবাৰে ভাগৰ লাগি গৈছে। 10 মিনিট জিৰাই লওঁ, আৰুনো উঠি কি কৰিম? ঘৰৰ ভিতৰতো থাকিব নোৱাৰি, গৰম। বাহিৰতো থাকিব নোৱাৰি, মহৰ উৎপাত। ৰাস্তাত যাব নোৱাৰি, লকডাউন। এইটো জীৱনেই নে? আমাৰ ঘৰত কিবা শব্দ ওলাই আছে। চোৰ সোমালে নেকি? ঠিক কোৱা। টোপনিকে মাৰি লওঁ আৰু 1 ঘণ্টামান টোপনি মাৰি লওঁ। মোৰ বহুত